আজি আপোনালোকক ক'বলৈ গৈছে মোবাইলৰ তিনিটা ছেটিংছৰ বিষয়ে আৰু এই তিনিটা ছেটিংছ যদি আপোনালোকে মোবাইলটো কৰি লয় তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো স্মাৰ্টটো হয় লগতে আপোনালোকৰ মোবাইলটো ডাবল স্মাৰ্ট হ'ব। কেনেকৈ আপোনালোকৰ মোবাইলটো ডাবল স্মাৰ্ট কৰিব তাৰ বিষয়ে আজি সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাই আছো। তো এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে সম্পূৰ্ণ ভিডিঅ' চাই দিব, তেতিয়াহে আপোনালোকে এই ট্ৰিক্সটো কৰিব পাৰিব আৰু এই ট্ৰিক্সটো কৰি ল'লে আপোনালোকৰ মোবাইলটো স্মাৰ্টৰ পৰা ডাবল স্মাৰ্ট হ'ব। তো আজি এই ভিডিঅ'টো আপোনালোকক মই দেখাই আছো কেনেকৈ আপোনালোকৰ মোবাইলটো ডাবল স্মাৰ্ট কৰিব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলৰ ছেটিংছত যিটো এচিবিলিটি অপশ্যনটো আছে সেই এচিবিলিটি অপশ্যনটোতে আপোনালোকৰ বহুতখিনি ফিচাৰ্ছ সোমাই আছে। তো কি ফিচাৰ্ছ সোমাই আছে আৰু এই ফিচাৰ্ছ কেইটা কৰিলে আপোনালোকৰ কি সুবিধা হ'ব সকলোখিনি তথ্য মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাই আছো। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ। তো পোনপ্ৰথমে আপোনালোকৰ যি মোবাইলৰ ছেটিংছটো আছে ছেটিংছটো আপোনালোকে এনেকৈ অন কৰি ল'ব আৰু অন কৰি লোৱাৰ পাছতে আপোনালোকে অকণমান তললৈ গ'লেই দেখিব আপোনালোকে এডিচনেল ছেটিংছৰ অপশ্যনটো আৰু এই যিটো এডিচনেল ছেটিংছৰ অপশ্যনটো দেখিব তাতে আপোনালোকে এনেকৈ ক্লিক কৰি ল'ব আৰু ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে অকণমান তললৈ গ'লে দেখিব এচিবিলিটিৰ অপশ্যনটো আৰু এই এচিবিলিটি অপশ্যনটোতে সকলোখিনি আপোনালোকৰ সোমাই আছে। তো মই এতিয়া দেখাই আছো যিটো এচিবিলিটি অপশ্যনটো দেখিছে সেই এচিবিলিটি অপশ্যনটোত আপোনালোকে এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে জেনেৰেল অপশ্যনটো আহিছে আৰু জেনেৰেল অপশ্যনটো অকণমান তলতে আপোনালোকে চালে দেখিব যে এচিবিলিটি মেনু বুলি এটা অপশ্যন আছে। সেই অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ শ্বৰ্টকাট অফ বুলি দেখাই আহিব। অপশ্যনটো শ্বৰ্টকাট অফ হৈ থকা অপশ্যনটো আপোনালোকে এনেকৈ অন কৰি দিব আৰু অন কৰি দিয়াৰ পাছতে আপোনালোকৰ এনেকৈ এলাও বুলি আহি যাব আৰু এলাও বুলি অহাৰ লগে লগে আপোনালোকে ইয়াত এলাও কৰি দিব আৰু এলাও কৰি দিয়াৰ পিছতে অলপ পিছতে দেখিব অ'কে বুলি আহি যাব। অ'কে কৰি দিব আৰু অ'কে কৰি দিয়াৰ পিছতে আপোনালোকে এনেকৈ বেক হৈ আহিব আৰু বেক হৈ হোৱাৰ লগে লগে আপোনালোকে দেখিব ৰাইট চাইডে মোৰ তলতে আৰু এটা বটন খোল খাই গৈছে আৰু এই বটনটো খোল খাই গৈছে আপোনালোকক কি ফিচাৰ্ছ হ'ব সকলোখিনি জনাই আছো। এই বটনটো যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এইটো শ্বৰ্টকাট ট্ৰিক আৰু এইটো শ্বৰ্টকাটৰ পৰা আপোনালোকে যি ভলিউম আপ ডাউন হয় এই চুইচটোৰ পৰা আপোনালোকে কৰিব পাৰিব। ভলিউম আপ ডাউন কৰিব পাৰিব, গুগল এছিষ্টেণ্ট খুলিব পাৰিব, লগতে পাৱাৰ অফ কৰিব পাৰিব, ডিছপ্লে লক কৰিব পাৰিব, লগতে আপোনালোকে স্ক্ৰীনশ্বটো কৰিব পাৰিব। এই আপোনালোকৰ চুইচটোৱে আপোনালোকক বহুতখিনি সুবিধা কৰিব আৰু যদি এই চুইচটো আপোনালোকে ইউজ কৰিব নিবিচাৰে তেতিয়াহ'লে আকৌ আপোনালোকে ডাইৰেক্ট আপোনালোকে ছেটিংছত আপোনালোকে গৈ আৰু এই অপশ্যনটো আপোনালোকে এনেকৈ অফ কৰি দিলে এই চিষ্টেমটো অফ হৈ যাব। যদি আপোনালোকে ভাবে যে মই এই চিষ্টেমটো কৰি লওঁ তেতিয়াহ'লে আপোনালোকে কৰি ল'ব পাৰে, কিয়নো এই চিষ্টেমটো কৰিলে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। তো আপোনালোকৰ ছেকেণ্ড ছেটিংছটো কথা মই ক'বলৈ গৈ আছো। ছেটিংছটো আপোনালোকে কেনেকৈ কৰিব, ছেকেণ্ড ছেটিংছটো কৰিবলৈ কাৰণে ইয়াৰ পৰা আপোনালোকে বেক হৈ দিব আৰু বেক হৈ দিয়াৰ লগে লগে আপোনালোকে অলপ এনেকৈ ভাৰ্চন যিটো অপশ্যন আছে ভাৰ্চন অপশ্যনটোত আহি যাব আৰু ভাৰ্চন অপশ্যনটোত আহি যোৱাৰ লগে লগে আপোনালোকে অকণমান তললৈ গ'লে দেখিব যে মেগনিফিকেশ্যন বুলি এটা অপশ্যন আছে আৰু এই মেগনিফিকেশ্যন অপশ্যনটোত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে ইয়াতো দেখিব এটা শ্বৰ্টকাট বুলি এটা অপশ্যন আছে আৰু এই শ্বৰ্টকাট অপশ্যনটো আপোনালোকে অফ হৈ থকা দেখা পাব আৰু এই অফ হৈ থকা অপশ্যনটো আপোনালোকে এনেকৈ ইনেবল কৰি দিব আৰু ইনেবল কৰি দিয়াৰ লগে লগে আপোনালোকৰ পৰা পাৰ্মিশ্যন মাগিব আৰু আপোনালোকে এনেকৈ অ'কে কৰি দিব আৰু অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট বেক হৈ দিব আৰু বেক হৈ দিয়াৰ লগে লগে আপোনালোকে দেখিব আৰু এটা প্লাছ চিন আহি গৈছে। তো এই প্লাছ চিনটোৰ কাম কি হ'ব আৰু এই প্লাছ চিনটোৰ কাম আপোনালোকৰ এটাই হ'ব যে আপোনালোকৰ যি হোম স্ক্ৰীন আছে হোম স্ক্ৰীনখন আপোনালোকে এই চুইচটোৰ দ্বাৰা আপোনালোকে জুম কৰিব পাৰিব, সম্পূৰ্ণ জুম কৰিব পাৰিব, জুম আউট কৰিব পাৰিব আৰু এই ছেটিংছটো সুবিধা এইকণেই হৈছে। আপোনালোকে যদি ভাবে তেতিয়া হোম স্ক্ৰীনটো আপোনালোকে জুম কৰি চাব পাৰিব আৰু যদি এই অপশ্যনটো আপোনালোকৰ ভাল নালাগে তেতিয়াহ'লে আপোনালোকে এই অপশ্যনটো অফ কৰি ল'ব পাৰিব। এই অপশ্যনটো অফ কৰিব তেনে চিম্পল আপোনালোকে আৰু ডাইৰেক্ট ছেটিংছত যাব, ছেটিংছত গৈ যিটো আপোনালোকৰ শ্বৰ্টকাট অপশ্যনটো আছে তেতিয়াহ'লে সেইটো অফ কৰি দিব পাৰিব আৰু থাৰ্ড অপশ্যনটো আপোনালোকক মই দেখাইছো আৰু থাৰ্ড ছেটিংছটো মোৰো বহুতখিনি ভাল লাগিছে আৰু এই ছেটিংছটো আপোনালোকেও হয়তো বহুতখিনি ভাল পাব। ধৰি লওক কেতিয়াবা আপোনালোকৰ এটা দীঘল মেছেজ আহে, সেই মেছেজটো আপোনালোকে মুখেৰে পঢ়িবলৈ বা আপোনালোকৰ কিছু অসুবিধা হয় বা পঢ়িবলৈ এলাহ লাগে কেতিয়াবা, তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে এই ট্ৰিকটো কৰি ল'ব পাৰে আৰু এই ট্ৰিকটো কৰি ল'লে আপোনালোকৰ যি মোবাইল থাকে সেই মোবাইলে নিজে নিজে পঢ়ি আপোনালোকক সকলোখিনি শুনাই দিব। তো কেনেকৈ এই অপশ্যনটো কৰিব তাৰো মই আপোনালোকক দেখাই আছো। आएगा मजा खेल का बहुत मजा आएगा। ইয়াৰ পৰা ডাইৰেক্ট আপোনালোকে বেক হৈ দিব আৰু বেক হৈ দি অকণমান ওপৰলৈ যাব। অকণমান ওপৰলৈ গ'লে আপোনালোকে দেখিব চিলেক্ট এণ্ড স্পীক অপশ্যনটো আৰু এই চিলেক্ট এণ্ড স্পীক অপশ্যনটো আপোনালোকে এনেকৈ
ইনেবল কৰি ল'ব আৰু ইনেবল কৰি লোৱাৰ পাছতে আপোনালোকে দেখিব এটা অপশ্যন খোল খাইছে আৰু এই অপশ্যনটো খোল খাইছে ধৰি লওক আপোনালোকৰ হোৱাটছএপত কোনোবা এটা মেছেজ দিছে ঠিক আছে এই মেছেজটো আপোনাৰ অলপ পঢ়িবলৈ অশান্তি লাগিছে বা আপোনাৰ অকণ এলাহ লাগিছে তো এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এই অপশ্যনটোৱে বহুতখিনি সুবিধা কৰিব বুলি মই ভাবোঁ তো কেনেকৈ সুবিধা কৰিব সকলোখিনি মই জনাই আছো এতিয়া মই ডাইৰেক্ট আপোনালোকৰ হোৱাটছএপত গৈছোঁ হোৱাটছএপত গৈ মই যিকোনো এটা মেছেজ আপোনালোকক মই পঢ়াই শুনাই দিছোঁ কেনেকৈ এই অপশ্যনটোৱে আপোনালোকক কাম কৰিব ঠিক আছে তো মই এটা গ'লো আৰু এনেকৈ যোৱাৰ পাছত ধৰক এটা এনেকৈ দীঘল মেছেজ দেখিছোঁ এই মেছেজটো মোক পঢ়িবলৈ এলাহ লাগিছে বা মোৰ পঢ়িবলৈ মন যোৱা তো তেনে ক্ষেত্ৰত মই এই মেছেজটো কেনেকৈ মোবাইলটোৱে মোক পঢ়াই শুনাই দিব আপোনালোকক মই দেখাই আছোঁ লাইভ দেখাই আছোঁ তো এনেকৈ আপোনালোকে অপশ্যনটো এনেকৈ ক্লিক কৰি ল'ব আৰু ক্লিক কৰি লোৱাৰ পাছতে আপোনালোকৰ যোনখিনি পঢ়িবলৈ এলাহ লাগিছে সেই অপশ্যনটোত আপোনালোকে এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে দেখিব Fire, fire, এই fire, fire, মোবাইলটোৱে fire, আপোনালোকক important পঢ়াই শুনাই দিব announcements, তো ইয়াত fire, শুনা পাইছে fire, fire, আপোনালোকে fire. হয়তো Those ids which not log in today will be এনেকৈ automatically আপোনালোকৰ এই deactivate অপশ্যনটোৱে from system কাম team. কৰিব Please come and log in today anyhow else ID will be deactivated which will not active anymore. I can't help here if ID got deactivated. Jo bhi ID aaj ke din log in nahi karega sab ID system se deactivate automatically kar diya jayega. Ek bar deactivate hone wala ID aur active nahi ho payega. এই অপশ্যনটো আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে ইউজ কৰিব পাৰে নহ'লে বা আপোনালোকে যদি ইউজ কৰিব নিবিচাৰে তেতিয়াহ'লে আকৌ আপোনালোকে ছেটিংছত গৈ এই অপশ্যনটো এনেকৈ অফ কৰি ল'লেই অফ হৈ যাব তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদিহে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক কিয়নো মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' সদায় আপোনালোকৰ কাৰণে আনি থাকিবলৈ চেষ্টা কৰি থাকিম তো আজিলৈ ইমানখিনি বাই বাই থেংক ইউ